হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যে ছানডে ডেইলি ব্লগ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সৰুকৈ ভিডিঅ'টো আগবঢ়াম আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়াৰ পৰা। আৰু এতিয়া অদিতিয়ে কাৰ্টুন চাই আছে। তাইক মই ৱাটাৰমেলন খাবলৈ দিছিলোঁ, কিন্তু অদিতি মানে ফ্ৰুইটছ খোৱাত একেবাৰে বেয়া। যিয়ে নহওক বাৰু, এক পিচ দুপিচ যি খালে, বাকীখিনি এতিয়া ময়ে খাব লাগিব আৰু খাই বৈ লৈ ভাত বনাব লাগিব। আৰু ছানডেটো জানে সকলোৰে ঘৰত স্পেচিয়েল কিবা কিবি হয়। আৰু আজি মই ভাবিছোঁ এয়া মাছ বনাম, মধুসোলেং আৰু আমাৰ ফালে মৈফলম টেঙা বুলি কয় নলবৰীয়া ভাষাত। যিয়ে নহওক বাৰু, মাছখিনি ভাজি লৈছোঁ আৰু আনটো ফালে মোৰ ইয়াত দাইল হৈ গ'ল, মিক্স দাইল বনাইছোঁ আৰু এটা ফালে মই ভাতো বহাই দিছোঁ। আৰু এইফালে দাইলখিনি নমাই মই কলফুল অকণমান ভাজিম বুলি ভাবিছোঁ, কাৰণ চব্জি এখন লাগিব। তো কলফুল অকল ভাজিয়ে বনাম, একো দিয়া নাই, একদম চিম্পুলকৈ ভাজি বনাইছোঁ। আৰু আনটো ফালে মাছ মোৰ উতলি আছে, কাৰণ মধুসোলেং টেঙাৰে বনোৱা মাছখন বনাবলৈ বেছি টাইম নালাগে। আৰু এয়া মোৰ হৈ গ'ল। আৰু মানে কি, গৰমৰ দিনত এই আঞ্জাখন খাবলৈ বহুত বেছি ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে নে কমেণ্ট কৰি জনাবচোন। মই হ'লে খাবলৈ বহুত বেছি ভাল পাওঁ, আৰু এনেও টেঙা খাবলৈ ভালেই লাগে দিয়কচোন। আৰু এইফালে মোৰ চব ৰেডি হৈ গ'ল, আমি সকলোৱে খাবলৈ বহিলোঁ। এইফালে মটনো আছিল, মটন বনোৱা ভিডিঅ' আৰু বনোৱা নহ'ল। খাবলৈ কিন্তু বহুত বেছি টেষ্টি হৈছিলে, কালাৰ দেখিছেনে? আৰু এয়া এইফালে অদিতি খাই আছে, অদিতিক আজি নিজেই খাবলৈ দিছোঁ। আৰু এয়া আমাৰ দুপৰীয়া খানা আজি ছানডেৰ, মাছ, কলফুল, দালি, মটন সকলোবোৰ। আৰু এইফালে হাজবেণ্ডে মাংস ভগাই দি আছে, মানে অদিতিক মানে ঢিলা চাই মাংস দি আছে। আৰু যিহেতু শহুৰ দেউতাও মানে হাত দি খাব নোৱাৰে, সেইটো কাৰণে ঢিলা মাংস বাছি দি আছে। আৰু এইফালে মা খাই আছে, এইফালে দেউতাও খাই আছে। আৰু খোৱা ভিডিঅ'নো কি বনাই থাকিম, কিন্তু মেমৰি হিচাপে অকণমান ৰাখি থৈ দিছোঁ, কাৰণ পৰিয়ালৰ সকলোৱে এনেকৈ মিলি পেলাই খোৱাৰ আমেজে বেলেগ হয়নে? তো আজিলৈ সকলোকে এৰিছোঁ।